নমস্কাৰ, মই শশাংক সমীৰ। বৰ্তমান সময়তে অসমৰ প্ৰতিটো ছবিগৃহত লগতে ভাৰতবৰ্ষৰ বিভিন্ন ছবিগৃহতে চলি থকা আপোনালোকৰ মৰমৰ চিনেমা ভাইমন্দাৰ মই ৰাইটাৰ ডিৰেক্টৰ। মই এটা কথা বিশেষভাৱে আপোনালোকক জনাবৰ বাবে এই ভিডিঅ'টো কৰিছোঁ। ইতিমধ্যে আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চিত্ৰগৃহত আমাৰ চিনেমাখন চাই পেলাই আমাক শুভেচ্ছা জনোৱা, আমাক উৎসাহ উদ্দীপনা যোগোৱা বহু মানুহৰ সঁহাৰি আমি লাভ কৰিছোঁ। আৰু অনাগত প্ৰায় ৪-৫টা দিনলৈকে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত টিকেট বুকিং হৈ যোৱা সেই বিশেষ খবৰো আমি পোৱাৰ পাছত আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আমাৰ গোটেই ভাইমন্দা টীমটো খুব বেছিকৈ সাহসী হৈ উঠিছোঁ আৰু খুব বেছিকৈ আচলতে আপ্লুত হৈছোঁ আৰু খুব সকাহ পাইছোঁ। আমি ২০২০ চনৰ পৰা এইখন চিনেমাৰ কাম কৰি আছোঁ। বিশেষভাৱে মই একান্তপতীয়াভাৱে এই গোটেই কথাটোত লাগি আছোঁ আৰু মোৰ সৈতে জিল ক্ৰিয়েশ্যনছ শ্যামন্ত গৌতম আমাৰ প্ৰডিউচাৰ, তেওঁ লাগি আছে। তাৰপিছতে আমি চিনেমাখনত যেতিয়া জড়িত হৈছোঁ, প্ৰায় সৰ্বমুঠ মই ইতিমধ্যে বহুতকে জনাই আছোঁ যে ৩৬০তকৈ বেছি লোক আছে, ১২৫টাতকৈ বেছি লোকেশ্যন আছে। তাৰোপৰি গোটেই টীমটোত অলমষ্ট মানে পষ্ট প্ৰডাকশ্যন প্ৰিপাৰেশ্যন সকলো মিলাই পেলাই প্ৰায় ১০০০মান মানুহে এই গোটেই কথাটো চিন্তা কৰি কষ্ট কৰি আপোনালোকৰ বাবেই নিৰ্মাণ কৰা এখন চিনেমা, কেৱল আপোনালোকৰ বাবে। কেৱল এই গোটেই ৫টা বছৰ আপোনালোক কষ্ট কৰিছোঁ আপোনালোকে যাতে এখন ধুনীয়া চিনেমা উপভোগ কৰিব পাৰে বা আপোনালোকৰ মনটো ধুনীয়া লাগিব পাৰে ৩ ঘণ্টাৰ সময়। সেই বিশেষ কথাৰ বাবে কষ্ট কৰাৰ পাছত আজি ২৩ তাৰিখৰ দিনটো চিনেমাখন মুকলি কৰাৰ প্ৰথম দিনটোতে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত আমাৰ বহুত বেছিকৈ ভাল লাগিছে। কিন্তু তাৰ মাজতে এটা বিশেষ ধৰণৰ বেয়া খবৰ, এটা বিৰাট দুখ লগা মুহূৰ্ত এটাত আমি বিৰাট আচলতে উশাহ লওঁতেও কষ্ট পাই আছোঁ প্ৰত্যেক মুহূৰ্ততে। কাৰণ ২০২০ চনৰ পৰা এই চিনেমাখনৰ ২ ঘণ্টা ৪০ মিনিটৰ প্ৰত্যেকটো নেনো ছেকেণ্ডক তৈয়াৰ কৰিবৰ বাবে বহুত বেছিকৈ আচলতে আমি কষ্ট কৰিছোঁ। মানে মই কৈছোঁ নহয়, ৫ বছৰ সময় কেৱল এইটো কামতে লাগি আছোঁ। এটা ছেকেণ্ড নিৰ্মাণ কৰিবৰ বাবে হয়তো আমাৰ এটা মাহতকৈ বেছিকৈ লাগিছে। গতিকে সেই গোটেই কথাটো লিখিবৰ বাবে, সেই গোটেই কথাটো যোগাৰ কৰিবৰ বাবে তাতে পিৰিয়ডিক আপোনালোকে দেখিছেই। গোটেই কথাটোক বহুত কষ্টৰে আমি কৰিছোঁ। কিন্তু বহু লোকে হঠাৎ এক উচাত্মিকতাত হয়তো একো নাভাবি, হয়তো কি ধৰণৰ কি ভাবে একো নাজানো, যে আমাৰ গোটেই চিনেমাখনৰ দীঘল চিনবিলাক, দীঘল আমাৰ মানে গোটেই চিনেমাখনৰ বিশেষ মুহূৰ্তবিলাক ভিডিঅ' কৰি ষ্টেটাছ, ষ্টৰিজ, পোষ্ট এইবিলাকত শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। প্লিজ এই কামটো নকৰিব, প্লিজ নকৰিব এইটো কাম। কাৰণ মই কৈছোঁ যে ইয়াৰ এক ছেকেণ্ড তৈয়াৰ কৰিবৰ বাবে আমাৰ বহুত কষ্ট হৈছে আৰু আমি কষ্ট হোৱাৰ উপৰিও আমাৰ প্ৰযোজকৰ বহুত ধন ৰাশি ইয়াত সোমাই আছে। গতিকে এই গোটেই কথাটোক আপোনালোকে অসন্মান সেই ধৰণে নিদিব। আপোনালোকে ছবিঘৰলৈ যাওক, ছবিঘৰত সেই বিশেষ ধৰণৰ এক্সপিৰিয়েঞ্চটো লওক। মই কৈছোঁ আপোনালোকক যে আপোনালোকৰ ভাল লাগিব মনটো ছবিঘৰত। আৰু আপোনালোকে যদিহে টিকট কাটিছে, টিকটটোৰ ফটোটো বা